ল'ৰাজন মানে মামাকৰ ঘৰলৈ ফুৰিবলৈ ঘৰত যোৱা বুলিও কৈ গৈছিলে বাৰু। বগীবিলৰ ওচৰতে এক্সিডেণ্ট এটা আমি এবাৰ খবৰহে পাইছোঁ। তেওঁ বলেৰ'খনৰ লগত কেনেকৈ কি হ'ল, মেডিকেল অসম চিকিৎসা মহাবিদ্যালয়লৈ আনিলে, তাতে মৃত বুলি ঘোষণা কৰিছে। ঘৰত কোন কেনেকৈ আছে ল'ৰাটো? ঘৰত সেই ল'ৰাই এজনেই, মাক দেউতাক বাইক কি কৰে? এই জিলা ঘৰত কৰি গৈছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এতিয়া চৰকাৰৰ ফালৰ পৰা কিবা এটা উন্নতিৰ পথত আগুৱাই